আকাশবাণী ডিব্ৰুগড় আঞ্চলিক বাতৰি পঢ়িছো তাসমিয়া মজিদে। কেন্দ্ৰীয় চৰকাৰে ভাৰতত কৰোনা পজিটিভ ৰোগীৰ সুস্থতাৰ হাৰ 51.07% উপনীত হৈছে বুলি আজি প্ৰকাশ কৰিছে। ভাৰতত এতিয়ালৈকে সৰ্বমুঠ 1,69,798 জন লোক সুস্থ হৈ উঠিছে। ইফালে যোৱা 24 ঘণ্টাত 7,419 জন লোকে এই ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰিছে। ভাৰতত সৰ্বমুঠ 1,53,106টা কৰোনা ৰোগীৰ ঘটনা সক্ৰিয় হৈ আছে। অন্যহাতে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা 24 ঘণ্টাত 11,502 লোক কোভিড-19ত আক্ৰান্ত হোৱাকে ধৰি ভাৰতত আক্ৰান্ত লোকৰ সংখ্যা 3,32,424 জনলৈ বৃদ্ধি পাইছে। অন্যহাতে বিগত 24 ঘণ্টাত 325 জন লোকৰ মৃত্যু ঘটাত সমগ্ৰ দেশজুৰি কৰোনা ৰোগীৰ মৃত্যুৰ সংখ্যা 9,520 জনলৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজধানী নতুন দিল্লীত কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলী সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ এক সৰ্বদলীয় বৈঠকত মিলিত হয়। এই বৈঠকত বিজেপি, আম আদমী পাৰ্টি, কংগ্ৰেছ আৰু বহুজন সমাজ পাৰ্টীৰ নেতৃবৰ্গই অংশগ্ৰহণ কৰে। সকলো ৰাজনৈতিক দলেই তেওঁলোকৰ মাজত থকা মতানৈক্য পাহৰি কোভিড-19 বিৰোধী যুঁজত একত্ৰিতভাৱে সহযোগিতা আগবঢ়াবলৈ শ্ৰীশ্বাহে আহান জনায়। উল্লেখযোগ্য যে শ্ৰীশ্বাহে কালি দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰ তথা মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনৰ সৈতে এক শীৰ্ষ পৰ্যায়ৰ বৈঠকত মিলিত হৈ এই মহামাৰীৰ প্ৰতিৰোধৰ বাবে এলানি পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা কৰিছে। ৰাজধানী নতুন দিল্লীত কৰোনা ভাইৰাছৰ সম্প্ৰসাৰণ ৰোধ কৰিবলৈ আগন্তুক দুদিনত কোভিড-19ৰ নমুনা পৰীক্ষাৰ সংখ্যা দুগুণ আৰু 6 দিন পিছত 3 গুণ বৃদ্ধি কৰাৰ বিষয়ে ঘোষণা কৰা হয়। অসমত পুনৰ নতুনকৈ 40 জন লোক কোভিড-19ত আক্ৰান্ত হোৱাৰ ফলত মুঠ আক্ৰান্তৰ সংখ্যা 4,158 জনলৈ বৃদ্ধি পাইছে। কৰোনা মুক্ত হৈ চিকিৎসালয়ৰ পৰা 1,960 জন লোকক অব্যাহতি দিয়া হৈছে। সম্প্ৰতি চিকিৎসাধীন লোকৰ সংখ্যা 2,187 জন হৈছেগৈ। কালি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ৰ পৰা 155 জন লোকক ঘৰলৈ যাবলৈ দিয়া হয়। এই ৰোগৰ ফলত এতিয়ালৈকে 10 জন লোকৰ মৃত্যু হৈছে। ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ডিংজান সেনা ছাউনীত মৃত্যু হোৱা সেনা জোৱানজন কোভিড-19 পজিটিভ ৰূপে চিনাক্ত হৈছে। বিশেষকৈ গুৱাহাটী মহানগৰীত ভ্ৰমণ বৃত্তান্ত নথকা 25 জন লোক আক্ৰান্ত হোৱাৰ ঘটনাই সামাজিক সংক্ৰমণৰ ঘটাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। 25 মেৰ পৰা 17খন ৰেলযোগে বহিৰাজ্যৰ পৰা অসমলৈ অহা লোকৰ মাজত সংক্ৰমণ প্ৰতিদিনে বৃদ্ধি পাই আহিছে। হোজাই জিলা সৰ্বাধিক কৰোনা আক্ৰান্ত হিচাপে চিনাক্ত হোৱাৰ বিপৰীতে ধুবুৰী দ্বিতীয় স্থানত আৰু নগাঁও জিলা তৃতীয় স্থানত আছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে যোৰহাটত 31 জন লোকৰ দেহত আজি কোভিড-19ৰ লক্ষণ ধৰা পৰিছে। ইয়াৰে 23 জন সামৰিক বাহিনীৰ লোক আৰু তেওঁলোক বহিৰাজ্যৰ পৰা যোৰহাটলৈ আহি কোৱাৰেণ্টাইন হৈ থকাৰ পিছত আজি তেওঁলোকক এয়াৰফৰ্চ হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে। বাকী থকা 8 জনক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। বাগজানৰ গেছকোপত সংঘটিত অগ্নিকাণ্ডৰ পিছত অঞ্চলটোত হৈ থকা সঘন ভূমিকম্পৰ দৰে ঘটনাৰ কাৰণ আৰু প্ৰভাৱ অধ্যয়নৰ বাবে উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দায়িত্ব অৰ্পণ কৰিছে। এই অধ্যয়নত গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানেও সহযোগিতা আগবঢ়াব আৰু অধ্যয়নৰ পিছত প্ৰতিবেদনো দাখিল কৰিব। কালি বাগজানত মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ পিছতে আজি তাৎক্ষণিকভাৱে এই পদক্ষেপ গ্ৰহণ কৰা হয়। এইখিনিতে উল্লেখ কৰিব পাৰি যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে বাগজানত উপস্থিত হৈ অঞ্চলটোৰ পৰিস্থিতি পৰিদৰ্শন কৰাৰ লগতে আশ্ৰয় শিবিৰত থকা ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰি অৱস্থাৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে বাগজানৰ ঘটনা সন্দৰ্ভত তদন্তৰ দায়িত্ব অতিৰিক্ত মুখ্য সচিব মনীন্দ্ৰ সিঙক অৰ্পণ কৰি 15 দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈও নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় ৰাজ্য চৰকাৰে অহৰহ এই পৰিস্থিতি নিয়ন্ত্ৰণৰ লগতে ক্ষয়-ক্ষতি পূৰণৰ বাবে নিৰীক্ষণ আৰু প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। কালি পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীক বাগজান গাঁও মিলনজ্যোতি যুৱ সংঘই বিভিন্ন দাবী সম্বলিত এক স্মাৰক পত্ৰও অৰ্পণ কৰে। কৰোনাৰ সংক্ৰমণৰ বাবে কিছু সময় ধৰি বন্ধ হৈ থকাৰ পিছত দেশত পুনৰ 17,000 আধাৰ কেন্দ্ৰ মুকলি কৰা হৈছে। আধাৰৰ দায়িত্বত থকা সংস্থা UIDAIয়ে টুইটাৰযোগে প্ৰকাশ কৰা অনুসৰি যোৱা 12 জুনৰ পৰা পুনৰ মুকলি হোৱা এই আধাৰ কেন্দ্ৰসমূহ বিভিন্ন বেংক, ইণ্ডিয়া পোষ্ট, বিভিন্ন ৰাজ্য চৰকাৰ আৰু BSNLে পৰিচালনা কৰি আছে। ব্ৰিটিছৰ বিৰুদ্ধে সূচনা কৰা 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত প্ৰাণ আহুতি দিয়া মুক্তিযোদ্ধা শ্বহীদ কুশল কোঁৱৰৰ আজি 77 সংখ্যক মৃত্যু তিথি। যোৰহাট মুক্তিযোদ্ধা সন্মিলনৰ উদ্যোগত তথা যোৰহাটৰ অপেন এয়াৰ জেইল কৰ্তৃপক্ষৰ সহযোগত আজি মহেন্দ্ৰনগৰ অপেন এয়াৰ জেইলৰ চৌহদত থকা শ্বহীদ কুশল কোঁৱৰৰ সমাধিস্থলীত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। যোৰহাটৰ 102 বছৰীয়া বিশিষ্ট মুক্তিযোদ্ধা খৰ্গেশ্বৰ গগৈয়ে পতাকা উত্তোলন কৰি অনুষ্ঠান আৰম্ভ কৰে। আজি অনুষ্ঠানত জেইলৰ যোগেন নাথৰ উপস্থিতিত মুক্তিযোদ্ধা মুনীন্দ্ৰ নাথ দত্তৰ প্ৰমুখ্যে তেওঁৰ পৰিয়ালবৰ্গই সমাধিত পুষ্পাঞ্জলি অৰ্পণ কৰে। আমাৰ আজি আঞ্চলিক বাতৰিও ইমানেই।